হেল্ল' বন্ধুসকল, মই স্বাগতম জনালোঁ। মই আকৌ আহিলোঁ ভোগেশ্বৰী মন্দিৰত আহিলোঁ। আজি মাঘৰ ২৭ তাৰিখ, তথাপিতো এই ভোগেশ্বৰী মন্দিৰত ভক্তমান ৰাইজ কমা নাই। শোভাযাত্ৰা কাৰ্যালয়ৰ উদ্বোধনী, এইটো কাৰ্যালয় উদ্বোধনী কৰিছিল ৰঞ্জিত কুমাৰ দাস ছাৰ, আমাৰ স্থানীয় বিধায়ক। আৰু ভোগেশ্বৰী মন্দিৰৰ সিপাৰে এটা শিৱ মন্দিৰো আছে। মই শিৱ মন্দিৰলৈ গৈ আছোঁ। আৰু এইটো হৈছে কালদিয়া নদী। এইটো কালদিয়া নদীত আৰু সেইটো হৈছে শিৱ মন্দিৰ। এই শিৱ মন্দিৰত মই গৈ আছোঁ। কিন্তু এই শিৱ মন্দিৰটো এইটো ইখান গাঁও বেলেগ, আৰু যিটো ভোগেশ্বৰী মন্দিৰ যি আছে, এই ভোগেশ্বৰী মন্দিৰখন উজান ওলোৱা পৰে আৰু কালদিয়া নদীটোৰ ইপাৰ সিপাৰ। মানে এইটো মানে আপোনাৰ শিৱ মন্দিৰটো এইখন হ'ল পিপলা গাঁৱত পৰে। আৰু বৰ্তমানো দোকানবিলাকত বিক্ৰী বাৰ্তা বৰ্তমানো আছে, কিন্তু এতিয়া বৰ্তমান মাঘৰ শেষে মোটামুটি।